আকাশৰ কথা পৰিৱেশৰ তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ পাঠ নম্বৰ 7 আকাশৰ কথা প্ৰশ্নোত্তৰখিনি আমি আজি আকৌ কি কৰিম ৰিভাইজ কৰিম। 1 নম্বৰ প্ৰশ্নত কি আছিলে অনুশীলনী খ নম্বৰত আছিলে দিক প্ৰদানকৈ কেইটা আৰু কি কি উত্তৰটো কি হ'ব দিক প্ৰদানকৈ 4টা আছিলে পূব পশ্চিম উত্তৰ আৰু কি হ'ব দক্ষিণ। খ নম্বৰত কি বুলি আছিলে আকাশত কি কি দেখা যায় হয় নহয় আকাশত আমি কি কি দেখা পাওঁ তৰা দেখা পাওঁ জোন দেখা পাওঁ বেলি ৰামধেনু আদি হয় নহয় এইবিলাক আমি উত্তৰটো লিখিব লাগিব। ঘ নম্বৰ আছিলে চন্দ্ৰ নিজা পোহৰ আছেনে চন্দ্ৰ নিজা পোহৰ নাই আমাৰ চন্দ্ৰ নিজা পোহৰ কি বুলি ক'ম উত্তৰটো নাই। ঘ নম্বৰত কি আছিলে বেলি আন এটা নাম কি বেলিৰ আন এটা নাম কি সূৰ্য তো আমি লেসনত পাই আহিছোঁ পঢ়োতে বেলিৰ আন এটা নাম কি আছিলে সূৰ্য। ঙ নম্বৰত আছে ৰামধেনু ৰং কেইটাৰ নাম লিখা ৰামধেনু ৰং কেইটা আছিলে বেঙুনীয়া আছিলে ঘন নীলা নীলা সেউজীয়া হালধীয়া সুমতীৰা আৰু ৰঙা আছিলে এইকেইটা আছে ৰামধেনু ৰং কেইটাৰ নাম এই গোটেইখিনি মুখস্থ কৰিবি এই গোটেইখিনি পৰীক্ষাত আহিব। 2 নম্বৰ আছে কি শুদ্ধ উত্তৰটো বাছি উলিয়াই ৰাইট চিন দিবা। খ নম্বৰত কি দিছে পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ আছে নে সূৰ্য আছে নে তৰাবোৰ আছে উত্তৰটো কি হ'ব সূৰ্য আছে উত্তৰটো কি হ'ব সূৰ্য। খ নম্বৰত আছে পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ 10 দিন 15 দিন সময় লাগে কিমান হ'ব 15 দিন সময় লাগে আমাৰ উত্তৰটো হ'ব 15 দিন। ঘ নম্বৰত আছে খালী চকুৰে সূৰ্যলৈ চাব লাগে নালাগে নালাগে খালী চকুৰে আমি সূৰ্যলৈ কেতিয়াও চাব নালাগে। ঘ নম্বৰত আছিলে কি বুলি ৰামধেনু ৰং ৰামধেনু মুঠতে 5টা আছিল নে 7টা আছিলে ৰং আমাৰ কেইটা আছিলে 7টা আছিলে হয় নহয় কোনটো কোনটো ৰং আছিলে অলপ আগতে আমি চাই গৈছোঁ বেঙুনীয়া ঘন নীলা নীলা সেউজীয়া হালধীয়া সুমতীৰা আৰু ৰঙা। 3 নম্বৰ দিয়া আছে কি খালী ঠাই পূৰ কৰা খালী ঠাই মানে কি হ'ব ইয়াত সূৰ্যৰ নিজা তাপ আৰু কি আছে পোহৰ আছে হয় নহয় সূৰ্যৰ নিজা কি আছে তাপ আৰু পোহৰ আছে। খ নম্বৰত আছে সূৰ্যটো চন্দ্ৰতকৈ বহুত বেছি গুণেই ডাঙৰ এইটো উত্তৰটো কি হ'ব সূৰ্যটো মানে চন্দ্ৰতকৈ বেছি বহুত বেছি গুণে কোন ডাঙৰ আছিলে সূৰ্য দেই। ঘ নম্বৰ হ'ব প্ৰশ্নটো কি তৰাবোৰ আমাৰ পৰা বহুত থকাৰ কাৰণে সৰু যেন দেখি কিয় কিয় দূৰত থকাৰ কাৰণে কি হয় সৰু যেন দেখি হয় নহয়। ঘ নম্বৰত কি বুলি আছে চন্দ্ৰৰ নিজা কি নাই পোহৰ হয় নহয় চন্দ্ৰৰ নিজা কি নাই পোহৰ নাই। 4 নম্বৰত আছে কি দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নালাগে ইয়াৰ উত্তৰটো আমি ইয়াতে পাইছিলোঁ দুপৰীয়া আমি কিয় পোনপটীয়াকৈ চাব নালাগে কিয়নো এই সময়ছোৱাত দুপৰীয়াত মানে এই সময়ছোৱাত বেলিৰ পোহৰে চকু চাট মাৰি ধৰে হয় নহয় চকু চাট মাৰি একদম দিনৰ ভাগত আমি ওপৰলৈ চাই থাকিলে কি হয় পুৰা চকুটো একদম ফুলা মূলা হৈ যায় নাই সিফালে চালে এই তেনেকুৱাকৈ চকুত চাট মাৰি ধৰে। এই তীব্ৰ পোহৰে চকু অনিষ্ট কৰে কি কৰিব এই চকু অনিষ্ট কৰিব মানে এই চকু বেয়াও কৰিব পাৰে কেতিয়াবা চকু বেমাৰো হ'ব কেতিয়াবা চকু নেদেখাও হৈ যাব এইটো আৰু ই তাপ আৰু পোহৰ দুয়োটাই দিয়ে কোনে দিয়ে বেলিয়ে তাপ আৰু পোহৰ দুয়োটাই দিয়ে। এইখিনি উত্তৰখিনি লিখি দিলেই আমাৰ গোটেইখিনি প্ৰশ্ন উত্তৰখিনি পাই যাম। গতিকেলৈ এই লেচনৰ গোটেই প্ৰশ্ন উত্তৰখিনি আমি কৰি পেলালোঁ গতিকে এইখিনি আমি ধুনীয়াকৈ প্ৰশ্ন উত্তৰ হ'ল গতিকে এইখিনি কি কৰিব লাগে এতিয়া মুখস্থ কৰিব লাগে। আমাৰ 7 নম্বৰ পাঠ নম্বৰ আকাশৰ কথাত ইয়াত পদ্য এটা আছিলে তাৰপিছতে আমি লেচনৰ প্ৰশ্ন উত্তৰখিনি চালোঁ গতিকে ইমানতে আমাৰ প্ৰশ্ন উত্তৰখিনি কি হ'ল আকাশৰ কথা পাঠটোৰ শেষ হৈ গ'ল হয়নে।